गावनि बिफाखौ बुथारनाय जाथायनि दायनिगिरिखौ बाक्सा पुलिसा हमबाय। बिफाखौ गोबौ हाथियारजों दानथारनानै खारखुमाना दङमोन दायनिगिरि फिसाज्ला दिलीप दिखाया। कबिरेसक दुमनि फोनांजाबग्रा लामानि साखाथियाव थानाय हाग्रायाव थाखोमानाय थासारिनिफ्राय दायनिगिरिखौ पुलिसा हमनो हायो। खमैबो 12 घन्टा नागिरनायनि उनाव मसलपुर निकासी आरो दुमनि पुलिसनि जुथायै हाबाफारि लानायनि गेजेरजों दायनिगिरिखौ हमनो हायो। नखरनि दान्थे बिदान्थेनि थाखायनो बिफाखौ गोबौ हाथियारजों बुथारदों होननानै सिमान जायो दायनिगिरि फिसाज्लाया। सिगांबो बिदाखौ गोबौ हाथियारजों बुथारनो नाजादोंमोन दायनिगिरि दिलीप दिखाया। आथिखालाव मसलपुर पुलिसनि आवथायाव दङ दायनिगिरि दिलीप दिखाया। কি কাম কৰে আপুনি? আজি আপুনি দেউতাক কি কাৰণে হত্যা কৰিলে? মোৰ লগত কাজিয়া লাগি থাকে এনেকৈ। কিহেৰে হত্যা কৰিলে? কেইঘাপ মাৰিছিল? একঘাপ। সেইদিনাখন কি মুৰ্গী কটা আছিলে? কাজিয়াটো কেনেধৰণৰ কাজিয়া লাগে দেউতাৰ লগত আপোনাৰ? মোক তাতে থাক পাই নে তাৰ পৰা উঠিয়ে যাব লাগে বেলেগত পালি। আপুনি ক'ত পলাই আছিলে 12 ঘণ্টা? জংঘলত? জংঘলত। দেউতাই কি কাম কৰিছিল? গেলামাল দোকান কৰিছিল। আৰু পূৰ্বে আপুনি নিজৰ ভাতৃক কিয় খপিয়াইছিল? কি কাৰণে? সেইটো আগতে কিবা এইবাৰ তোচেৰি মাৰি দিয়াৰ কাৰণে। কিহেৰে কাটিছিল আপুনি ভাতৃক? আমি কৰায়ত্ব কৰিছোঁ দিলীপ ডেকা নামৰ এজন মানে ব্যক্তিয়ে তেওঁ নিজৰ দেউতাকক মানে কিবা ঘৰুৱা খেলি মেলি তেওঁলোকৰ মানে এখন কাজিয়া সূত্ৰপাত হয় আৰু সেই কাজিয়া সূত্ৰপাততে তেওঁ নিজৰ দেউতাককে মানে ডাইৰেক্ট ঘপিয়াই হত্যা কৰিলে। আৰু ডাইৰেক্ট ঘপিয়াই হত্যা কৰাৰ পাছতে ৰাতিপুৱা প্ৰায় 7:30 মান বজাৰ ঘটনা। তাৰ পাছত তেওঁ নিকাচী আউটপোষ্টত মানে নিজে গৈ মানে সেই জংঘলত লুকুৱাই দিলে। লুকুৱাই দি তেতিয়াৰ পৰাই আমি খবৰ পাই আজি আমাৰ স্থানীয় লোক, আমাৰ আৰক্ষী, লগতে আমাৰ সাংবাদিকসকলেও আমাৰ লগত একেলগে যৌথভাৱে আমি অপাৰেশ্যনটো চলিছিলোঁ। আৰু সেই চলাই আমি আজি এতিয়া প্ৰায় 12 ঘণ্টা মানে সম্পূৰ্ণ হৈ গৈছে। 12 ঘণ্টাৰ মূৰত ইতিমধ্যে আমি তেওঁক আসামীজনক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। এইখিনি নিকাচী আউটপোষ্টৰ এৰিয়া কয়, তাতে মানে সেই নিকাচী আউটপোষ্টৰ এৰিয়াত যিখিনি ঠাইতে তেওঁ পলাই গৈছিল বুলি আমাৰ সন্দেহ আছিল বা মানুহে দেখা পাইছিল, সেই ঠাইখিনি ওচৰে পাজৰে মানে বিশেষকৈ কৰিচুকৰ আশে পাশে সেইখিনি এৰিয়াতে আমি তেওঁক কৰায়ত্ব কৰিবলৈ সক্ষম। পূৰ্বীয় হৈছিল তেওঁ ভাইকৰ লগতো ঘৰখনত যথেষ্ট হাই কাজিয়া আগৰ পৰা সৃষ্টি হৈ থাকে বুলি কৈছে। হাবিৰ মাজত আজি গোটেই জংঘল ঘন জংঘলৰ মাজত লুকুৱাই আছিলে, তাত আমি বিচাৰিব সক্ষম হোৱা নাছিলোঁ। শেষত সন্ধিয়া মুহূৰ্তত তেওঁ নিজেই মানে হাবিৰ মাজৰ পৰা সমাজৰ মাজত ওলাই দিছে।